हेलो गाइस কি খবৰ আমি গৈ আছো আলিপুৰা বিচ লগত আছে মাধুৰ্য আগত আছে বিকাশ আগত আছে ডাইভিং কৰি আছে আমাৰ বিষ্ণু ভাইয়া বিষ্ণু বড়ো আমি গৈ আছো আলিপুৰা বিচ চাই থাকক ভিডিঅ'টো তো আমি পাওঁ নাপাওঁগে গৈ আছো পামগৈ বুলি ভাবিছো কি হয় তে আৰু অকণমান বাকী আছে যেন লাগিছে মই পাইছো ময়ো চিনি নাপাওঁ তো আপোনালোকে চাই থাকক এই ট্ৰেইনৰ ৰাস্তা পাই গ'লো দেখোন অসমলৈ যোৱা তো আলিপুৰা ডিষ্ট্ৰিক্টত আমি আছোঁ বৰ্তমান তো অকণমান গ'লে মানে পাই যাম এইটো বাৰু কি ওপৰত কি আছে এখন बीच अरे कौन सा बीच है बिजू भाई कौन सा बीच है ये अलीपुरा का बीच है बोला लेकिन मेरे को भी मालूम नहीं वो फर्स्ट टाइम आया है ना इधर इसलिए थोड़ा आगे जाके देखना पड़ेगा तो देखो आगे क्या होगा देखेगा वो देखेगा ये देखो कि दुनिया भाई फर्स्ट टाइम आइसो आलिपुरा बीच বুলি কৈছিলে কিন্তু দেখা নাই আজি ফাৰ্ষ্ট টাইম আইছো মজা লাগিছে ৰে সাগৰ পাৰত হয় আপোনালোকে চাই থাকক ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো বিচ্ছু ভাই আমাক লৈ গৈ আছে এখন সৰু এখন জাহাজ নে কিবা ডুপ্লিকেট নে অৰিজিনেল নাজানো বাৰু তো ওচৰত গৈ পালে গম পাম এইখিনি সোমাম যেন লাগিছে বাৰু বন্ধুসকল আমি আহি পালোৱেই মানে এইখনে হ'ল ব্ৰিজখন ওচৰলৈ গৈ আছোঁ ৰ'দটো টেং টেংকৈ দিছে আৰু দেই দোকান বজাৰ অলপ আছে এইখন দেখিছে অভাৰ ব্ৰিজ আমাৰ ড্ৰাইভাৰটো বোলে কিবা পইচা নাই মানে গাড়ী পাৰ্ক কৰিবলৈ 25 টকা লাগে সেই 25 টকা নোহোৱাৰ কাৰণে মানে গাড়ীখন অলপ বেলেগত পাৰ্ক কৰিব গৈ আছে এইখন তাতে পাৰ্ক কৰিছেগৈ তো আমি আহি পালোঁ সাগৰ পাৰ ইমান ধুনীয়া হাৱা কি ধুনীয়া লাগি আছে এই মজ লাগিছে চাওক মোৰ পাছফালে এখন সাগৰখন ধুনীয়া এইখন বোলে আলিপুৰা বিচ বুলি কয় ময়ো নাজানো একচুৱেলি আজি ফাৰ্ষ্ট টাইম আহিছোঁ আপোনালোককো দেখাইছোঁ আলিপুৰা বিচখন চাওক আপোনালোকে কেতিয়াবা আহিলে দেখা পাব আলিপুৰা বিচ চাওক এতিয়া দেখিছে এইখন মোৰ পাছফালে দেখিছে সাগৰ চাওক সাগৰ এইখনে হ'ল সাগৰ এইবিলাক কি এইবিলাক নাজানো বাৰু তো আপোনালোকে দেখিছে সাগৰ চাওক আমি ওচৰলৈ গৈ আছোঁ কি ধুনীয়া না দেখিছে এইখন একদম আৰৱ সাগৰ বুলি কয় এইখনকে কি ধুনীয়াকৈ মানুহবিলাক বহি আছে আলিপুৰা ইফালৰ পৰা যিমান দূৰলৈ দেখিছে সিমান দূৰলৈ মানুহ আছে এইবিলাক দেখিছে এইফালেও চাওক দোকান বজাৰ গোটেইবিলাক আছে আমাৰ বিকাশে কি চিন্তা কৰি আছে ঠিক নাই এইফালে এইখন ব্ৰিজ দেখিছে আমাৰ ড্ৰাইভাৰটো আহিয়ে পোৱা নাই ড্ৰাইভাৰটো কিমান সময়ত আহে নাজানো ধুনীয়া ঢৌ মাৰি আছে বা ঠাণ্ডা ঠাণ্ডা হাৱা মাই গড পানীত গ'ল মোৰ চেণ্ডেলযোৰ গ'লে হয় এতিয়া চেণ্ডেলযোৰ গ'লেই হয় অকণমানৰ কাৰণেহে বাচিছে একচুৱেলি সাগৰ পানী ধুলে বোলে কিবা নখকেইটা চাফা হয় মই ভাবিছোঁ নখকেইটা চাফা কৰি লৈ যাওঁ ইয়াতে এইটোৱে ভাল
পাছত মোৰ লগৰবিলাক মানে কি বিকাশ আৰু পিচ্চুবাই আৰু মাধুৰ্য আহি আছে। আমি আগলৈ গৈ আছোঁ, আগলৈ গৈ আছোঁ। দেখিবই ভাল মই খালতে বাগৰি পৰিছিলোঁ। আগত পাৰবিলাক চাওঁ না কেনেকৈ ধুনীয়া আহি আছে, এইবিলাক পাৰবিলাক চাইছোঁ। ভিডিঅ'টো ইমান লং নকৰোঁ। যদি ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ